নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম। মই আজি আপোনালোকৰ বাবে পুনৰ এটা নতুন ৰেচিপি লৈ আহিছোঁ। সেয়েহে মই চান্দা মাছৰ কেইটামান টুকুৰা লৈ লৈছোঁ আৰু মছলাৰ বাবে মই হালধি গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি লৈ লৈছোঁ আৰু তাত মই নিমখ অকণমান দি দিছোঁ। তাৰ ওপৰত মই নেমু চেপি লৈছোঁ আৰু পানীৰে ভালদৰে মিক্স কৰি লৈছোঁ আৰু সেই মিক্সাৰখিনি মই মাছৰ টুকুৰাবোৰত দি দিছোঁ আৰু ভালদৰে সানি লৈছোঁ যাতে মছলাৰ টেষ্টখিনি মাছৰ ভিতৰত সোমাই আহে আৰু মই 15 মিনিটৰ বাবে এনেকৈ ৰাখি থ'ম। এতিয়া মই দুটা টমেটো লৈ লৈছোঁ, দুটা পিঁয়াজ লৈছোঁ মিডিয়াম চাইজৰ, এটা নহৰু লৈছোঁ, এটা আদা সৰু টুকুৰা লৈ লৈছোঁ, দুটা জলকীয়া লৈছোঁ আৰু গোটেইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত ভালদৰে গ্ৰাইণ্ড কৰি লৈছোঁ। এতিয়া কেৰাহী এটাত তেল গৰম হ'বলৈ দিছোঁ। মই মিঠাতেল ইউজ কৰিছোঁ, মিঠাতেলৰ টেষ্ট বেছি ধুনীয়া আহে আৰু তেলখিনি ভালদৰে গৰম হ'বলৈ দিয়া। এতিয়া মই সেই তেলতে গ্ৰাইণ্ড কৰি লোৱা মছলাখিনি দি দিছোঁ আৰু তেতিয়ালৈকে লৰাই থাকিব যেতিয়ালৈকে মছলাখিনি ভালদৰে নিসিজে আৰু মছলাৰ পৰা তেল ওলাই নাহে। এতিয়া আপোনালোকে দেখিছে মছলাখিনি ভালদৰে সিজিছে, তেল ওলাই আহিছে। এতিয়া মই তাত 2 কাপ পানী দি দিছোঁ আৰু অকণমান নিমখ দি দিছোঁ। আপোনালোকে মনত ৰাখিব আমি মছলাৰ মিক্সাৰতো নিমখ অকণ দিছিলোঁ। এতিয়া ভালদৰে উতল অহাৰ পাছত মই মাছৰ টুকুৰাখিনি তাত দি দিছোঁ আৰু ঢাকনিৰে ঢাকি ৰাখিছোঁ। 10 মিনিটমান পাছত আপোনালোকে দেখিব পানীখিনি শুকাই আহিছে আৰু মাছৰ ধুনীয়া এটা কালাৰ আহিছে। এতিয়া আপোনালোকে প্লেটত ছাৰ্ভ কৰিব পাৰে। খাবলৈ বৰ টেষ্টি হয়, ট্ৰাই কৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব, লাইক কৰিব আৰু মোৰ চেনেলটো যদি নতুন আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই, থেংক ইউ।